সৰহসংখ্যক মানুহেই এই কথাষাৰ অনুভৱ কৰিব নোৱাৰে যে তেওঁলোকক নিজৰ চাকৰি, ব্যৱসায়, পৰিয়াল বা পৰিস্থিতিয়ে ট্ৰেপ কৰি থোৱা নাই। তেওঁলোক বন্দী নিজৰ মনৰ বাবে। তেওঁলোক আবদ্ধ নিজৰ মাইণ্ডছেটৰ বাবে। আজিৰ এই ভিডিঅ'টোত আপুনি বুজিব যে আপোনাৰ লগত কোনটো মাইণ্ডছেট আছে, কেনে মাইণ্ডছেটৰ প্ৰভাৱত আপোনাৰ বৰ্তমানৰ জীৱনটো এনেকুৱা পৰ্যায়ত আছে। প্ৰধানত 3 প্ৰকাৰৰ ডিফাৰেণ্ট মাইণ্ডছেটৰ প্ৰভাৱ মানুহৰ জীৱনত দেখা যায়, যিয়ে নিশ্চিত কৰে আপুনি সংগ্ৰামী জীৱন কটাবনে আত্মগ্লানি বা দুখত জীৱন কটাব, নে আপুনি সত্যৰ পথেৰে পৰম জীৱন কটাব। ভিক্টিম মাইণ্ডছেট, ক্ৰিয়েটৰ মাইণ্ডছেট আৰু চাৰেণ্ডাৰ্ড মাইণ্ডছেট, এই 3 প্ৰকাৰৰ মাইণ্ডছেটৰ বিষয়ে ডিটেইল জানোৱা হওক। প্ৰথমে আহোঁ আমি ভিক্টিম মাইণ্ডছেটৰ কথালৈ। এই মানসিকতাৰে জীৱন কটোৱাসকলে মনত দৃঢ়তাৰে ইয়াকেই বিশ্বাস কৰি লয় যে জীৱনটো অসাৰ, আনফেয়াৰ। মোৰ লগত কেতিয়াও ভাল নহয়। মানে কিবা এটা গুৰুত্বপূৰ্ণ কাম কৰাৰ বেলিকাত তেওঁলোকৰ মনলৈ প্ৰায় ভাৱ আহে, মই এইটো কৰিব নোৱাৰোঁ। এটা ঋণাত্মক অনুভৱ তেওঁলোকৰ প্ৰতিটো চিন্তা আৰু কৰ্মতে লক্ষণীয়ভাৱে ফুটি উঠে। সকলো ক্ষেত্ৰতে তেওঁলোকে দুখটো আনৰ গাত দেখা পায়। ভুলটো সদায় আনৰ মাজত দেখা পোৱাৰ বাবে নিজকে কেতিয়াও তেওঁলোকে সলনি কৰিব নিবিচাৰে আৰু সেই সংকীৰ্ণ নেতিবাচক মানসিক গণ্ডিৰ দ্বাৰাই জীৱনটো অতিবাহিত কৰে। প্ৰতিটো ক্ষেত্ৰতে নিজকে ভিক্টিম হিচাপে ভাবি থকাৰ বাবে সেই ৰক্ষণাবেক্ষণ বা ৰেস্কিউৰ বাবে তেওঁলোক ৰৈ থাকে, যিটো জীৱনত কেতিয়াও নাহে। ভালদৰে কথাখিনি বুজি লৈ এবাৰ ভাবি চাওক, আপুনিও এই কেটেগৰীতে পৰা নাইতো। নেক্সট যোনটো হৈছে ক্ৰিয়েটৰ মাইণ্ডছেট। ই এক পজিটিভ আৰু সংগ্ৰামী মানসিকতা। এই মানসিকতাৰ অধিপতি ব্যক্তিসকলে নিজৰ জীৱনৰ ৰেছপন্সিবিলিটি নিজে অন কৰি এটা ধনাত্মক দৃষ্টিকোণৰ দ্বাৰা জীৱনটো পৰিচালিত কৰে। এতিয়া মই কি কৰিব পাৰোঁ, মোৰ কাৰণে নেক্সট বেটাৰ ষ্টেপ কি বা নেক্সট ৰাইট ষ্টেপ কোনটো হয়, এনেধৰণৰ এটা সমাধানমূলক দৃষ্টিকোণ তেওঁলোকৰ মাজত প্ৰায়ে থাকে। মানে এই মানসিকতাৰ ব্যক্তিসকলে যেতিয়া য'ত যিটো প্ৰয়োজনীয় সেইটো নিজৰ এফৰ্ট আৰু মেনেজমেণ্টৰ দ্বাৰা যোগাৰ কৰি নিজৰ জীৱনটো যে আমাৰ নিজৰ হাততেই আছে, নিজৰ কণ্ট্ৰলতে আছে, তাকেই প্ৰতিপন্ন কৰিব বিচাৰে, যেতিয়ালৈকে বিষয়বোৰ কণ্ট্ৰলৰ ভিতৰত থাকে। আউট অফ কণ্ট্ৰল হৈ গ'লেও কিন্তু তেওঁলোকে হাৰ মানি নলয় সংগ্ৰামী সত্তাটোৰ বাবে। সেইকাৰণে ক্ৰিয়েটৰ মাইণ্ডছেটটো ভিক্টিম মাইণ্ডছেটতকৈও বহুতেই বেটাৰ। ইয়াত কোনোবা ফৰিষ্ট আহি মোক উদ্ধাৰ কৰিব বুলি ৰৈ থকাৰ পৰিৱৰ্তে নিজৰ হাত ভৰি আৰু বুদ্ধি যথাসম্ভৱ পৰ্যায়লৈকে ব্যক্তিজনে এটলিষ্ট ব্যৱহাৰ কৰিবলৈ ট্ৰাই কৰে। এই মানসিকতাৰ ব্যক্তিসকলৰ কনফিডেন্স লেভেল যথেষ্ট হাই। প্ৰতিটো আৱিষ্কাৰ, প্ৰতিটো বৃহৎ সফলতা, প্ৰতিটো ব্ৰেক থ্ৰু, প্ৰতিটো কামবেক ষ্টৰী এই শ্ৰেণীৰ ব্যক্তিসকলেই প্ৰধানত লিখে। তেওঁলোকৰ মতে জীৱনৰ জটিলতাবোৰৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ পথটোৱেই হৈছে ৰেছপন্সিবল হোৱা। গতিকে তেওঁলোকে ভিক্টিম বা প্ৰিজনাৰ হিচাপে কেতিয়াও জীৱন নকটায়। আৰু এতিয়া আহোঁ চাৰেণ্ডাৰ্ড মাইণ্ডছেটৰ কথালৈ। এই মানসিকতাটোকে সকলোতকৈ বেষ্ট বুলি কোৱা হয়। এই ষ্টেজটোত মানুহ এজনে নিজৰ ফিজিকেল এণ্ড মেণ্টেল ষ্ট্ৰেংথৰ লগতে উইজডম আৰু ইনটিউশ্যনৰ দ্বাৰা জীৱনৰ কৰ্মবোৰ সম্পাদন কৰে। চাৰেণ্ডাৰ কৰাৰ অৰ্থ হাৰ মনা নহয়, এই ব্ৰহ্মাণ্ডৰ সেই পৰম সত্তাটোৰ অস্তিত্বক স্বীকাৰ কৰি সুপ্ৰিম কনচিয়াছনেছৰ গাইডেন্সৰ দ্বাৰা জীৱনটো পৰিচালিত কৰা। চাওক, আমাৰ নিজৰ শৰীৰত 11টা অৰ্গেন ছিষ্টেম আছে আৰু প্ৰতিটোৱে আমি নিজে একো ইনিচিয়েটিভ নোলোৱাকৈয়ে সুন্দৰভাৱে নিজৰ কৰ্মবোৰ কৰি আছে। আমাৰ পৃথিৱীত ইমানবোৰ জীৱ আছে, সকলোৱে জীয়াই থাকিবৰ বাবে খাদ্য আৰু থকাৰ সুব্যৱস্থা হৈ আছে, আমি একো নকৰাকৈয়ে। সৌৰজগতৰ গ্ৰহ নক্ষত্ৰবোৰ নিৰ্দিষ্ট কক্ষপথেৰে গতি কৰি আছে। ব্ৰহ্মাণ্ডত অনন্ত সৌৰজগত আৰু গেলেক্সিয়ে নিজৰ নিজৰ গতিপথত নিজৰ নিজৰ কৰ্ম কৰি আছে। কিবা এটাতো সুপ্ৰিম ইণ্টেলিজেঞ্চ আছে, যিয়ে এই ব্ৰহ্মাণ্ডৰ অতি সূক্ষ্ম পৰ্যায়ৰ পৰা মানে এটমৰ পৰা আৰম্ভ কৰি গেলেক্সিলৈকে সকলোবোৰ সুন্দৰভাৱে আৰু শৃংখলিতভাৱে পৰিচালনা কৰি আছে। গতিকে সেই পৰম সত্তাটোৰ ওচৰত আত্মসমৰ্পণ কৰি যিবোৰ ক্ষেত্ৰত আমি ফিজিকেলি আৰু মেণ্টেলি অশেষ শ্ৰম কৰিও যেতিয়া একো পাৰ নাপাওঁ, একো সমাধান নাপাওঁ, তেওঁৰ পৰা গাইডেন্স বিচৰা। আৰু বৰ্তমানত সেই পৰম সত্তাটোৰ অস্তিত্ব মডাৰ্ণ চায়েন্সেও স্বীকাৰ কৰিছে। আধুনিক যুগৰ বিখ্যাত চাইণ্টিষ্ট ডক্টৰ নিকোলা টেছলাই কৈছিল, মানুহৰ ব্ৰেইনটো কম্পিউটাৰ, আৰু যিয়ে এই ব্ৰহ্মাণ্ডখন পৰিচালনা কৰি আছে সেইটো হৈছে ছুপাৰ কম্পিউটাৰ। এই ছুপাৰ কম্পিউটাৰটোৰ আশ্ৰয় ল'লে এই কম্পিউটাৰটোৰ ওপৰত পৰা লোডবোৰ কমি যায় আৰু আমাৰ এই লিমিটেড ইণ্টেলিজেন্সে পৰিপূৰ্ণ কম্পিউটাৰটোৱে কৰিব নোৱাৰা কামবোৰো তেতিয়া পৰমাত্মাৰ গাইডেন্সত বৰ সহজভাৱে সম্ভৱ হৈ উঠে। চাৰেণ্ডাৰ্ড মাইণ্ডছেটটো গঢ়িব পাৰিলে আপুনি জীৱনত কি ধৰিব লাগে, কি বস্তু যাবলৈ দিব লাগে, কি নতুনকৈ আদৰিব লাগে, শান্তিৰে সকলোবোৰ নিজৰ ইনটিউশ্যনৰ দ্বাৰাই জানিব পাৰিব। ভিক্টিম মাইণ্ডছেটে আপোনাক ক'ৰবাত বৰ বেয়াকৈ ধৰি ৰাখে, বন্দী কৰি ৰাখে। ক্ৰিয়েটৰ মাইণ্ডছেটে আপোনাক জীৱনত আগুৱাই যোৱাত সহায় কৰে এটা পজিটিভ দৃষ্টিৰে। আৰু চাৰেণ্ডাৰ্ড মাইণ্ডছেটে আপোনাক সজাগতাৰে জীৱনৰ পৰম পথটোৰে পৰম সুখেৰে প্ৰতিটো ক্ষণ কটোৱাত সহায় কৰে। চ' আপুনি এটা ভাল জীৱন কটাবৰ বাবে প্ৰথমে ভিক্টিম মাইণ্ডছেটটো ৰিজেক্ট কৰিব লাগিব সম্পূৰ্ণভাৱে, আৰু ক্ৰিয়েটৰ মাইণ্ডছেটৰ পজিটিভ বিল্ড আপটো গঢ়ি লৈ নিজকে চাৰেণ্ডাৰ কৰক ব্ৰহ্মাণ্ডৰ সেই পৰম সত্তাটোৰ ওচৰত।
এতিয়া মই আপোনালোকক সেই 3টা ষ্টেপৰ কথা ক'বলৈ আগবাঢ়িছোঁ যাৰ দ্বাৰা আপুনি নিজৰ মাইণ্ডছেটটো আপগ্ৰেড কৰিব পাৰিব। ফাৰ্ষ্ট, যদি আপোনাৰ মনলৈ ভাব আহে যে মই এইটো নোৱাৰোঁ, সেইটোক তাতে এৰি থৈ ফ'কাছ কৰক যে আপুনি এতিয়া কি কৰিব পাৰিব, কি ট্ৰাই কৰিলে নিজকে আৰু বেটাৰ পাৰ্চন হিচাপে আপুনি গঢ়িব পাৰিব। তাক লিখক। যি নোৱাৰে তাক ত্যাগ কৰি যি পাৰে তাকহে কৰক। এনেদৰে পঢ়াবোৰ আপুনি কৰি গৈ থাকোঁতে কনফিডেন্স বিল্ড হ'ব। আপোনাৰ মানসিকতা ভিক্টিম জোনৰ পৰা ক্ৰিয়েটৰ জোনলৈ নিজেই আপগ্ৰেড হ'ব আৰু তেতিয়া আপুনি আগতে নোৱাৰা যেন অনুভৱ হোৱা কামটো কৰিব পাৰিব। ছেকেণ্ড পইণ্টটো হৈছে আৰম্ভণিতে ডাঙৰ গ'ল বা টাৰ্গেট নল'ব। ডেইলি সৰু সৰু স্মল টাস্ক লওক আৰু সেইবোৰ কৰোঁতে কৰোঁতে যেতিয়া কনফিডেন্স আৰু অভিজ্ঞতা আহৰণ কৰিব, সিহঁতে আপোনাক ডাঙৰ টাৰ্গেট এচিভমেণ্ট কৰাত সহায় কৰিব। আৰম্ভণি সদায় সৰু টাৰ্গেটৰ পৰা কৰক। থাৰ্ড পইণ্টটো হৈছে যিবোৰ কাম আপুনি ফিজিকেলি এণ্ড মেণ্টেলি অশেষ শ্ৰম কৰিও সম্পন্ন কৰিব পৰা নাই, কিন্তু তাক আপুনি এৰিবও নোৱাৰে, তেতিয়া সেই কামবোৰ ক্ৰম অনুসৰি লিখি লওক আৰু ৰাতি শোৱাৰ আগমুহূৰ্তত এই ব্ৰহ্মাণ্ডৰ পৰম সত্তাটোৰ শ্ৰীচৰণত আপুনি অন্তৰৰ পৰা নিজকে পূৰ্ণৰূপে আত্মসমৰ্পণ কৰি সপোনত বা আপোনাৰ ইনটিউশ্যনত আপোনাৰ বাবে প্ৰয়োজনীয় সমাধানৰ পথটো মাৰ্গদৰ্শন কৰিবলৈ প্ৰাৰ্থনা কৰক। ৰাতি শোৱাৰ আগত আপুনি এনেদৰে 21 দিন অনুশীলন কৰক। শুই থকাৰ সময়ত আমাৰ কনচিয়াছ মাইণ্ডটো চাইলেণ্ট হৈ থাকে আৰু ছাবকনচিয়াছ মাইণ্ডটো এক্টিভ হৈ থাকে। ছাবকনচিয়াছ মাইণ্ডটো আমাৰ হায়াৰ কনচিয়াছনেছৰ সৈতে এলাইন হৈ আছে। গতিকে ছাবকনচিয়াছ মাইণ্ডত থকা প্ৰশ্নবোৰৰ উত্তৰ আমাৰ হায়াৰ কনচিয়াছনেছে ইউনিভাৰ্চৰ কালেক্টিভ কনচিয়াছনেছৰ পৰা ড্ৰ কৰি আমাক সপোন বা ইনটিউশ্যনৰ দ্বাৰা গাইডেন্স প্ৰদান কৰিব পাৰে। টোপনি যোৱাৰ ঠিক আগমুহূৰ্তত যিটো চিন্তা আপুনি আপোনাৰ কনচিয়াছ মাইণ্ডত চিন্তা কৰি থাকে, সেই চিন্তাটোৱে আপুনি পিছদিনা শুই উঠালৈকে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত অনবৰতে চাৰ্কুলেট হৈ থাকে আৰু তেতিয়া সেই কথাটো আপোনাৰ হায়াৰ কনচিয়াছনেছে ইম্পৰ্টেণ্ট বুলি গণ্য কৰি ব্ৰহ্মাণ্ডৰ কালেক্টিভ কনচিয়াছনেছৰ পৰা আপোনাক সমাধান প্ৰদান কৰে। 21 দিন আপুনি এনেদৰে একেটা কামকে কৰিলে সি ব্ৰেইনত এটা নতুন হেবিট ডেভেলপ কৰে। এই অনুশীলনটো অভ্যাসগত বা হেবিচুৱেল হৈ যোৱাৰ পিছত আপুনি যিকোনো সমস্যাৰ উত্তৰ ব্ৰহ্মাণ্ডৰ পৰা সহজতে লাভ কৰিব পাৰিব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনাক নিজৰ মাইণ্ডছেট আপগ্ৰেডৰ দ্বাৰা এটা বেটাৰ লাইফ কটোৱাত উপযুক্ত তথ্য আৰু ৰাইট গাইডেন্স দিবলৈ সমৰ্থবান হৈছে। এনেধৰণৰ লাইফ চেঞ্জিং ভেলুৱেবল ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ দ্বাৰা আপোনাৰ অনুভৱবোৰ আমালৈ লিখি পঠাব। ধন্যবাদ।